অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী গুণৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দিয়া তোমাৰ সেউজী পৰিৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী গুণৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ইতিমধ্যে তেজপুৰলৈ আগমন হৈছিল জামুগুৰি, চতী আদি অঞ্চলৰ বিভিন্ন লোক। তেওঁলোকে গঢ়ি তোলা এটি অঞ্চল আছিল কলিবাৰী। 1890 চনতে বুৰঞ্জীয়ে ঢুকি নোপোৱা কাহিনী, শিলালিপিৰ কাহিনী, তাম্ৰ শাসনৰ কাহিনী, পুৰাণ আদিৰ কাহিনী আদি অনেক কাহিনীৰে সমৃদ্ধ চহৰ এই তেজপুৰ। কিয়, কেনেকৈ?
এতিয়া